বিলাকে যেতিয়া দোকানত যাব সম্পূৰ্ণ ইউনিফৰ্ম আৰু আই কাৰ্ড পিন্ধি যাব আৰু তেওঁলোকৰ হাতত ৰিচিপ্ট থাকিব। ৰিচিপ্ট মতেহে যাতে দোকানীবিলাকে ৰিচিপ্টত ছিগনেচাৰ কৰি ৰিচিপ্টত স্বাক্ষৰ কৰিহে যাতে দোকানীবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰে। কাৰণ ভুৱা যদি কোনোবা সেনেকৈ আমাৰ বাহিৰে কোনোবাই এইটো কৰে তাৰ বাহিৰে তাৰ বাবে আমি দায়বদ্ধ নহ'ম। গতিকে তেওঁলোকে ভেৰিফাই কৰি লওক, ছিগনেচাৰ কৰক ৰিচিপ্টত। তাৰপিছত আৰু তাতে ফোন নম্বৰ দিয়া থাকিব, ষ্টেট ইনচাৰ্জৰ ফোন নম্বৰ দিয়া থাকিব, ডিষ্ট্ৰিক্ট ইনচাৰ্জৰ ফোন নম্বৰ দিয়া থাকিব। যদি কোনোবা দোকানীৰ কিবা প্ৰব্লেম মানে ডাউট হয় বা সন্দেহ হয় তেতিয়া লগে লগে ফোন কৰিব পাৰে। বৰ্তমান কিমান অঞ্চল সামৰি লৈ কিনে বৰ্তমান আছে? আমি বৰ্তমান অল অসমত কাম কৰিব খুজিছোঁ। অকল অসমৰ লগতে নহয়, আমি নাগালেণ্ড, তাৰপিছত অন্ধ্ৰপ্ৰদেশ, মণিপুৰত কথা চলি আছে, ত্ৰিপুৰাত কথা চলি আছে, অৰুণাচল প্ৰদেশত প্ৰায় ফাইনেল হৈছে। নাগালেণ্ড আৰু অসমত এতিয়া অনুজ্ঞাপত্ৰ লাভ কৰিছে, লগতে অন্ধ্ৰপ্ৰদেশত অনুজ্ঞাপত্ৰ লাভ কৰিছে। যিটো আজি অফিচ ইয়াৰ পৰা কিমান অঞ্চল সামৰিব? ইয়াৰ পৰা সমগ্ৰ বাক্সা ডিষ্ট্ৰিক্টটো সামৰিব। ইয়াতে বাক্সা ডিষ্ট্ৰিক্টত যিমান এৰিয়া আছে গোটেইখিনি সামৰিব। সেইখিনি কমল কিশোৰ ৰাজবংশীয়ে কেনেকৈ তাৰ ল'ৰাবিলাকক অপাৰেটৰবিলাকক তেওঁ হেণ্ড অভাৰ কৰে, এইটো তেওঁৰ লগত জড়িত হ'ব। আমি তেওঁৰ লগত আলোচনা কৰি সবিশেষ ইয়াৰ বিষয়ে পিছত আপোনালোকক